চাওক প্ৰথম কথা হৈছে ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা ডাঙৰীয়া, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বক বিশ্বাস কৰি আমাৰ চিৰাং জিলা আছুৰ প্ৰাক্তন সভাপতি আমাৰ সৌৰভজ্যোতি চত্ৰধৰ ডাঙৰীয়াৰ নেতৃত্বত প্ৰায় 200 প্ৰাক্তন আছু কৰ্মী আৰু আমাৰ আক্ৰাছু মণিকুটাৰ উলুবাৰী আঞ্চলিকৰ প্ৰাক্তন সভাপতি আছিলে, তেওঁৰ নেতৃত্ব প্ৰায় 100 আক্ৰাছু কৰ্মীয়ে আজিৰ এই দিনটোত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ আগত ৰাখি যোগদান কৰিলে। তেওঁলোকৰ এটাই কথা যে আমাৰ অসমখন, আমাৰ ভাৰতবৰ্ষখন, আমাৰ এই বিজনীখন আগুৱাই লৈ যোৱাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমান কষ্ট কৰি আছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিমান কষ্ট কৰি আছে, তাৰে কিছু সহযোগী তেওঁলোকেও হ'ব বিচাৰিছে। তেওঁলোকৰ যথেষ্ট অভিজ্ঞ, তেওঁলোকে ইমান দিন ছাত্ৰ সংগঠন চলাইছে আৰু সেই ছাত্ৰ সংগঠনৰ পৰা যি অভিজ্ঞতা, সেই অভিজ্ঞতা লৈ সমাজৰ হকে কাম কৰি যোৱাৰ যি ইচ্ছা, ৰাজ্যৰ হকে কাম কৰি যোৱাৰ ইচ্ছা, ৰাষ্ট্ৰৰ হকে যি কাম কৰি যোৱাৰ যি ইচ্ছা, সেই ইচ্ছাক আগত ৰাখি তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীক একেলগে লগ হৈ এটা পৰিয়ালৰ সদস্য হিচাপে তেওঁলোকে কাম কৰি যোৱাৰ কাৰণে আজি শপত লৈছে। তেওঁলোকৰ যোগদানে আমাৰ ভাৰতীয় জনতা পাৰ্টী চিৰাং জিলায় অতিকৈ শক্তিশালী হ'ব। আগন্তুক দিনত যি আমাৰ MCLA ইলেকশ্যন আছে বা 26ৰ যি MLA ইলেকশ্যন আছে, তাতেও যথেষ্টখিনি পজিটিভ ভূমিকা ল'ব। অকল তেওঁলোকৰ যোগদানেই নহয়, আমি ডেইলিয়ে প্ৰায় কিছু যোগদান বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক দলৰ সদস্যসকলে আমাৰ লগত যোগাযোগত আছে বা যোগদান কৰি আছে। আজি প্ৰায় 3 শতাধিক ইয়াতে ছাত্ৰ সংগঠনৰ নেতাই যোগদান কৰিছে। আগন্তুক 2-3 দিনত আৰু আমাৰ বেংগলী ফেডাৰেশ্যনৰ পৰাও যোগদান কাৰ্যসূচীত ভাগ ল'ব। তেনেকৈ আমাৰ আদিবাসীৰ পৰাও তেনেকুৱা ভাগ ল'ব, নেপালীৰ পৰাও আমাৰ ইয়াতে ভাগ ল'ব। তেওঁলোকৰ লগত মোৰ যোগাযোগ চলি আছে। মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ যে দেশৰ কাৰণে কাম কৰাৰ যি মানসিকতা, সেই মানসিকতাৰ প্ৰতি সকলোৱে প্ৰেৰণা পাইছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাত সকলোৱে প্ৰেৰণা পাই সকলোৱে ৰাষ্ট্ৰৰ হকে নতুন ৰাষ্ট্ৰ নিৰ্মাণ কৰিব। অসমখনক ভাৰতবৰ্ষৰ 5টা ৰাজ্যৰ ভিতৰত এটা ৰাজ্য বনোৱাৰ যে মুখ্যমন্ত্ৰীৰ সপোন, সেই সপোনত বাস্তৱ ৰূপ দিব। এওঁলোকেও সক্ৰিয় ভূমিকা ল'ব, সেই আশা মই ৰাখিছোঁ। সকলোকে এটা পৰিয়ালৰ সদস্য হিচাপে লৈ কাম কৰি যোৱাৰ আমিও শপত লৈছোঁ। আমি একেলগে বিজনীখন, আমাৰ চিৰাং জিলাখন, অসমখন, ভাৰতবৰ্ষখন আগুৱাই লৈ যোৱাৰ যাতে সক্ৰিয় ভূমিকা আমিও ল'ব পাৰোঁ, তাৰ কাৰণে আমি আশাবাদী। ছাত্ৰ সন্থাত থাকোঁতে আমি যিমানখিনি পাৰোঁ নিষ্ঠা সহকাৰে ছাত্ৰ সন্থাটোৰ হকে কাম কৰিছিলোঁ। আৰু যিহেতু মই ছাত্ৰ সন্থা ত্যাগ কৰিছোঁ, এতিয়া ছাত্ৰ সন্থাৰ যিবিলাক আচলতে কাৰ্যসূচী, সেই ছাত্ৰ সন্থাৰ কাৰ্যসূচীবিলাকৰ লগত মোৰ কোনো ধৰণৰ এতিয়াৰ পৰা জড়িত যিহেতু মই থাকিব নোৱাৰিম, যিহেতু মই পদত্যাগ কৰিছোঁ। সেইকাৰণে ভাবিছোঁ ৰাইজৰ কাৰণে কাম কৰাৰ কাৰণে কিবা এখন মঞ্চ লাগে। সেইকাৰণে আচলতে ভাৰতীয় জনতা পাৰ্টী আজি যোগদান কৰিলোঁ। এই বিশেষ আৰু ক'বলগীয়া নাই এইখিনি। मोनसे गोजोनथाव खौरां, बर' सावथुन नायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय मोनसे गोजोनथाव खौरां। खम बेसेननि गेजेरजोंनो नोंथाङा नायनो हागोन बर'नि गासै गोजाम गोदान सावथुनफोरखौ। बर' सावथुन नायनो थाखाय ओंखारदों मोनसे आंगो स्ट्रिम एप। बे आंगो स्ट्रिम एपखौ नोंथाङा नोंथांनि मबाइलाव डाउनल'ड खालामनानै खम बेसेनावनो बर'नि गोजाम गोदान गासै सावथुनफोरखौनो नायनो हागोन। लोगोसे फैबाय थानाय समावबो बड' वेब सिरिज, डकुमेन्ट्रिज बायदिफोरखौबो नोंथाङा बे आंगो स्ट्रिम एपनि गेजेरजोंनो नुनो मोनगोन। बेनि अनगायैबो बर' सावथुननि दिहुनगिरिफोराबो बे आंगो स्ट्रिम एपआव गाव गावनि सावथुनखौ आपल'ड होनो थाखाय खौरां लाहरनो हागोन। आरो जाय बिथांमोननि सावथुनफोरा इउटुबाव पाब्लिश जायाखै, बिथांमोनाबो बे एपआव आपल'ड होनो थाखाय खौरां लाहरनो हागोन। बेनिखायनो बर' सावथुननि दिहुनगिरि बिथांमोनहा गाव गावनि सावथुनखौ बे आंगो स्ट्रिम एपआव आपल'ड होनो गोसो दंब्ला नैबे 7086320938 जानबुं नम्बराव खौरां लाहरनो हागोन।